তো হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভাল। চ' মোৰ বহুত ভাল। তো আজি মানে জল্দি যাবলগীয়া হ'ল মোৰ মানুহজনীৰ ঘৰলৈ, মইনাহঁতৰ ঘৰলৈ মানে। তো ভিডিঅ' বনাবলৈ মানে আমাৰ টাইমেই নহ'লে, তো জল্দি আহিবলগীয়া হ'ল। তাই মানে বহুত দিন ঘৰলৈ অহা নাছিলে ন, তো সেইকাৰণে ক'লে বোলে আজি ঘৰলৈ যাওঁ। তো জল্দি আহিলোঁ, সেইকাৰণে মানে ভিডিঅ' বনাবলৈ টাইমেই নহ'লে। তো গৈ আছোঁ এতিয়া, আপোনালোকে চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব। আৰু এই গৈ আছোঁ আৰু তো তাত গৈ পেলাই ভিডিঅ' ষ্টাৰ্ট কৰিম, মইনাই ষ্টাৰ্ট কৰিব। তো ব'লক গৈ থাকক। তো গাইছ, আমি আহি বৰ্তমান বোকাখাট পালোহি। তো এই আপোনালোকে দেখিছে বোকাখাট টাউন। তো বহুতে দেখিছে বোলা বা বহুতৰ ভিডিঅ' দেখিয়ে থাকে বোকাখাট টাউন। তো ব'লক আকৌ ষ্টাৰ্ট কৰোঁ। পাই গ'লো আজি আমাৰ ঘৰলৈ। এইটো হৈছে আমাৰ ভাইটি দেই, লাষ্ট কৰে। নামটো কৈ দিয়া। সুমধু দাস। কিবা এটা কৈ দিয়া, কৈ দিয়া। লাষ্ট কৰিছে। তো বোলে এইখনেই হৈছে আমাৰ গাঁওখন। মানে বহুত দিনৰ মই নিজৰ গাঁওখনলৈ আহিছোঁ ন, তো এক্সাইটেড। আৰু ব'লক আপোনালোকে চাই যাব। আমাৰ ঘৰটোকে দেখাম আজি, গোটেই ঘৰটো নেদেখাম, বাহিৰৰ পৰাই দেখাম। তো আপোনালোকে চাব। তো ব'লক, এইফালে আহি আছে দেই, মানে কি বুলি ক'ম, দামী মানুহ। তো ব'লক এখোজ দুখোজকৈ আমি আগবাঢ়োঁ। বেছি দূৰ নাই মানে, আৰু কি হ'ল কি মানে গাড়ীত অলপ দূৰহে আহিব পাৰি, মানে টাউনৰখিনি ভালকৈ শ্বুট কৰিব নহ'ল। কাৰণ কেলৈ মানে এক্সিডেণ্ট এটা হ'ল ন, সেইটো কাৰণে মানে সেইটো দেখি পেলাই তাৰ মানে সেইটো কথা থাকোঁতেই মানে ভাবি থাকোঁতে ভিডিঅ'টো আপোনালোকক মানে দেখুৱাব নহ'ল। আৰু কিনো আৰু ৰাস্তাটো কি আৰু বিশেষ একো নাই। তো ব'লক এয়া দেখিছেনে? এয়া দেখিছে। চাওঁ, বেলেগ একো নাই। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ মাই ৱাচিং ভিডিঅ'। আৰু তুমি কি এটা কৈ দিয়া।